মৰ্নিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই এটা নতুন ব্লগ লৈ আহিছোঁ। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোক আগুৱাই লৈ যাবলৈ আপোনালোকে সহায় কৰিব। এয়া আপোনালোকৰ ওপৰত আশা ৰাখিলোঁ। ব্লগ এতিয়া আমি ভিডিঅ'খিনি আৰম্ভ কৰি লওঁ। মই এতিয়া পুৱা এয়া বুট আৰু পানীখিনি তাক দিয়াৰ কাৰণে লৈ গৈ আছোঁ। পুৱা আমি বুট খাওঁ। কেঁচা বুট খোৱা বহুত ভাল, খাব লাগে। তাই বুটৰ লগত বুটৰ পানীখিনিও খায়। এয়া মই চাহ বহাই দিছোঁ। এতিয়া প্ৰতিদিনৰ নিচিনা এই চাহ আড্ডা ল'ম অলপ। তাক চাহ দিলোঁ। এতিয়া গাখীৰখিনি গৰম কৰি লৈ আছিলোঁ। এয়া পোৱালীয়ে পুৱা কিতাপত পঢ়িছে। তাৰপিছত স্কুল যাবলৈ সময় হৈ গ'লে, পৰীক্ষা আহিছে সিহঁতৰ, সেইকাৰণে স্কুল যাবলৈ ওলালে তাৰ দেউতাই তাক লৈ যাব। থৈ যাব গৈ আছে। এইফালে মই পাকঘৰত এয়া যোগাৰ কৰি লৈছোঁ। অলপমান মাংস আনিছে, লোকেল মুৰ্গীৰ মাংস। এয়া মই চব কাটি কুটি লৈছোঁ, পিঁয়াজ আদা নহৰু চব। এয়া মই কেৰাহী বহাই দিলোঁ, মানে সোনকালে বনাই আছোঁ আৰু। আলুখিনি ভাজি ল'ম। আলু মোৰ ভাজা হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি বহাই দিলোঁ, দি আছোঁ। পিঁয়াজ আদা নহৰু চব দিম। জ্বলা কম খাওঁ, সেইকাৰণে 3টামান দিছোঁ। আদা নহৰুখিনি দি দিলোঁ। মাংসটো বহুত টেষ্ট হৈছিল, বহুত টেষ্টি লাগিছে। লোকেল মুৰ্গীৰ মাংস। এতিয়া মই চব বস্তু দি দিলোঁ। এতিয়া মই ভালকৈ ঢাকি ল'ম, লৰাই ল'ম আৰু বস্তুখিনি। এতিয়া ঢাকি দিলোঁ।
মছলাকে দিলে ভালকৈ সিজিব বস্তুখিনি। অলপমান পানী দি ভালকৈ কষি লৈ আছোঁ, মছলাখিনিৰ লগত মাংসটো ভালকৈ কষি লৈ আছোঁ। চোলৰ পানী দি দিছোঁ, তাৰপিছত অলপমান ধনিয়া পাত কাটি দিলোঁ। মাংসত ধনিয়া পাত দি খালে ভালে লাগে, মুৰ্গীৰ মাংসত। হৈ গ'ল মোৰ। তাৰপিছত এয়া শাক ভাজিছিলোঁ, আপোনালোকক ঘৰত দেখুওৱা নাছিলোঁ মই। তাৰপিছত এয়া মই বেটাৰ বনাই লৈছোঁ, এইটো বেচনৰ বেটাৰটো। মই এয়া বেগুনি, তাৰপিছত কেপচিকাম এইবিলাক দি অলপমান চব বনাই ল'ম পকৰা।